সুদা ভাত কি আর তোলা যায় নাকি তোলে না যায় শুন কাকা ইউ ভাই দেখেন যাই ওই দেখেন যা ভাই ঠিক বাপরে বাপ কি খান ধরা কি একটু খানা নহয় দালিয়ে তালিয়ে এই নিমখ লাগানে ভাল করি তোল সবাই ভাত বাতি দেন নাকি আপনি মুন্ডা ভাত খাও না আগে খাচ্ছে ওটা খাবলে মুড়ে দি তোলে না তো আসি খা ভাত খা তাকে লারা রসারা করে শুন মুন্ডা ভাত লিখে দাও যায় কিন্নে আমরা মাংস লাগে মাংস তোর লাগে ওবা মাংস বিছিরা মাংস কুট পাই মাংস লব যা কে লারা সারা করে শুন খা মুন্ডা ভাতে বেশি হয় নিমখ লাগানে হাও করে ফুল ফুল খাসন তোলে না যায় মুন্ডা ভাতলি বড় কবিতা হয় না কবিতা হয় কেনে বেশি দে ভাত খাইলাম করে শুটিং করব লাগে মুন্ডা ভাত কি খোয়াল কথা আছে কেনে বেশি দাও না আরে আলু পুরা চুনি যায় নাই গো তাকে খেয়েছা তাকে গেছি ওই না আলু পুরা চুনি ওইটো ও তাকে কি খাইছা তাকে কি গেছি আলু পিটিকা হব আজি বঢ়িয়া কি না বঢ়িয়া কি হলো আমাৰ সকা হব আজি বহুত দুখ পাইছে হৈছে সুন্দা ভাত দুখত খাইছে মানুহটো ভাত খাই আছো পাই নাই ওলে না যায় আজি খোনা না কান্দা ওলা না কিনি কিনি শুকুর বানি ওলা ওকে সুন্দা ভাত দেখা পাইছে কোন নাই না শুকুর বানি ওলা কেনে বেশা তো গাইছে বেজি শুটিং কৰিম তো আমি এতিয়া ওলাই আছো তাৰ আগতে মানুহটো মানে ভাত খাই আছিল তো ভাত খাইছিল মানে সুন্দা ভাত সেইকাৰণে মানুহটো খাব নহয় বহি আছে ভাতৰ হাজাত মানে এতিয়া আলু পিটিকা আলু পুরা দিছি আলু পিটিকা দি খাব এতিয়া হোৱা নাই বৰ্তমান অ'কে দাও অঁ তো গাইছ শ্বুটিং কৰিছোঁ আমি এতিয়া মানে অলপ বাকী আছে এতিয়া বসংকা আজি ভাত খাল কিন্তু ভাতটো কি আছিল তোৰ সকাল আজি হুদা ভাত কি কৰিবি ভিতৰতে যাব খুজি খাং ভাঙি গৈছে মানুহটো ভাতটো বুজিছা দেখাটো পাইছা দেখা আছো মই অৱস্থা বেয়া মানে মানুহটো বহুত দুখত ভাত খাইছে আজি মাইকেটোৱে বনাইছে আমাৰ মায়ে বনাইছে সেইকাৰণে সুন্দা ভাত খাইছে নেকি নিমখো লগা নাই দালিখিনি বনাইছে বইল দালি হয় নেকি নিমখে লগা নাই তথাপি খাইছো আৰু হয়তো নাই উপায় নাই খাওয়াতো লাগবে নহয় নহয় কি হাওকে দিছো বাকীখিনি খাওকে খোৱালি হাওকে বহুত মিছ কৰিছা কিন্তু তুই ভাত নাই সুন্দা ভাত খাব লাগে মাজে মাজে লিভাৰটো ভাল থাকে মই ভাবছিলো পানী চিকে খাম নেকি আজি পিছত পিছত দালি দেখা পাম দালি খাম না পানী চিকে খাম নেকি তোতে মন খাম না আজি মিক্ৰি বাতি হয় না তেল চেল নাই আৰু পেছা নাই পুৰা একদম পানী দি বলিং কৰিছে এই বোলে আৰু নিমখো লগা নাই তাৰমানে নিমখ লাগিলে ভাল লাগিল নিমখ চিমখ লগা নাই এনে তোল নাযায় ভিতৰত যাবাই নহয় খাইছে যে ভাতখিনি খাইছো বঢ়িয়া বাকী হাঁহকে দিছো গোটেইখিনি আৰু আমাৰ বাম্বৰ ভাই আছে এইফালে মানে বৰ্তমান পেপাৰ চাই আছে সি বাতৰি চাই আছো ভাই বাতৰিটো মানে বহুত গুৰুত্বপূৰ্ণ দিব লগা বাতৰি মানুহবিলাক বাতৰি আজিকালি নাচায় কিয় নাজানো চাব লাগে বাতৰিটো চাব লাগে মানে পুৰণি কথা গেলা কিছুমান থাকে আৰু নতুন ভাল ভাল কথা থাকে বাতৰি চাব লাগে আজিকালি তাৰমানে মানে বাতৰি গিলাং বেলেগ ধৰণৰ হৈছে দে চাব ভাল লাগে বেয়া লাগে চাব বেয়া লাগে আৰু ভালো লাগে হিংকা নিচিনা হৈছে সেইকাৰণে তাৰমানে পুৰণি স্মৃতিৰ বাতৰি মুখে চাই আছো নতুন গিলাং চোৱা নাই নতুন গিলাং ভাল নালাগে চাবা ভাল নালাগে ক'ত তিৰি পেলাই যোৱা ক'ৰ কি সেইগিলাং সেই হয় ঘৰুৱা আৰু সেইগিলাং আছে নতুন বাতৰি গিলাং ভাল বাতৰি তাৰমানে বিহু চিহু আছে তো সেইগিলাং চাবৰ কাৰণে বিৰাট ভাল পাওঁ মই বিশেষকে বাতৰি মই নপঢ়োঁ দেই পিকচাৰহে চাওঁ পিকচাৰ চাই বিৰাট ভাল পাওঁ ফটো চটো গিলা ভাল ভাল লাগে না বিৰাট ভাল ভাল লাগে গিলাং ভাল ভাল লাগে বহুত না বাতৰিত বিৰাট ভাল ভাল লাগে দেখে মানুহবিলাক চাই কালেকশ্যন কৰে ভাল ভাল কি হয় নহয় নিশ্চয় আৰু আমাৰতো এতিয়া মইতো আৰু আছে বিহু বুলি ক'লে মই 3 চাপ মাৰিম মই 3 চাপ মাৰে তাৰোপৰি মানে বিয়া পাতো কৰি আছে এখন পোৱা নাই মানে লাহেকে আমাৰ বসংকা বিয়াত বৰ অহা বছৰ লাগে না বুলি বেৰে পাতে বিয়া মানে চাই আছো কৈ না মই চাই আছো না চাই আছে বৰ্তমান বৰলাহনাৰ সেক্ৰেটাৰী নামটো যদি বিয়া হয় ইনকা হলি টিকলাক বৰলাহনাৰ সেক্ৰেটাৰী নাম ইনকা হলি নাকি টিকলা তো আপোনাক চাই থাকিব বৰলাহনাৰ সেক্ৰেটাৰী কেনেকা হয় ক'ব কিন্তু ইয়াক হ'ব চাই দিব আপুনি সেক্ৰেটাৰী নামটো নাকি হা হ'ব সেক্ৰেটাৰী তোক বনাম সেক্ৰেটাৰী হ'ব সভাপতি মই হ'ম নেকি সভাপতি আপুনি হ'ব সভাপতি মই সেক্ৰেটাৰী ইয়াক বনাম বৰলাহনাৰ মোটামুটি নাকি বৰ্তমান ভাবি আছো হ'ব এইটো হ'ল আমাৰ বৌ আৰু তাৰপিছত কালি আজি খানা আছে মাত পাইছে পচংকা এথান লগতে সুন্দা ভাত খালতো সেইকাৰণে মাত পাইছে এবাৰ মাংস দি খাব সিজাই কিনা চুলিখিনি ঠিক আছে না ঠিক আছে বুঝাইছি 1 2 3 অ্যাকশন এই ফিলিয়া এই অ্যাকশন
শালা খালি টায়াৰ আৰু মানুহ ঘৰত নাথাকা হৈছা ব ইয়াতে ব অ'কে একশ্যন সেইকেইটা হল দিছোন দে এ বেটা এইবাৰ এটা অ'কে একশ্যন সেইকেইটা যি হল দিছোন দে এ বেটা কি হ'ল পিতা এটা ৰেডি একশ্যন কালা মানে পিতা চব বেঙা হে তুই কৈ চাইছা তুই মোক অ'কে একশ্যন একশন কাবা এটা হ'লে ভাল আছিল আজি চিপ রেডি অ্যাকশন হাই 10 টাকা চুন দি তুই যে মোর পরে সাদা খাওয়া মরজি তুই দুজনৰ পকছত সিধা হপত রেডি অ্যাকশন কৰপে দিয়া দি মোক দিবা লাগিব মোক আৰু তোৰ পাইছে নাই ভাই আহাই নাই বতাইছিল আমি শুটিং চলি আছে বাম্বুৰ মহাজন খণ্ডটা কিমান হলো আমাৰ আজি 9 হ'ব এইটো খণ্ড 9 পাৰ্ট 9 আমি একচুৱেলি আজি বহুত ভাল লাগছে আজি লোকেশ্যনটো খুব ধুনীয়া আমাৰ ওচৰতে আছে এইটো লাঙামাৰ মোজা আপোনালোকৰ গাঁৱতো কিজনে পালে লাঙামাৰটো আমাৰ হৈ গৈছে এতিয়া বৰ্তমান জাগাটো বঢ়িয়া চাফ চিকুণ হৈ আছে গতিকে আমি আছো আজি শ্বুটিঙত বাম্বুৰ মহাজন আমাৰ সদস্যবিলাক নাই সকলো নিজৰ কামত ব্যস্ত হৈ আছে তাৰপিছত আমাৰ বচনকা আজি তাৰমানে মাইৰ খাব লোভে টিকলু ভাই নিশ্চয় আৰু আমাৰ লগত আছে ডাইৰেক্টৰ সাহেব নীলকমল দা নিশ্চয় আজি ভালে লাগছে তামাম ভাল লাগছে আজি আমাৰ মানুহ তাৰমানে নাই তিনজনে বিন্দাছ শ্বুটিং কৰি আছো আমি মাংস ঠিক খামজি আমি ঠিক মাংস খামজি তাকেতো খাব লাগে ওচৰতে আৰু হাতী আছে চাব যাম আমি ওলাইছো হাতী আছে তামাম আছে ভাই যদি চাবা আহিব বিচাৰা আমাৰ ওচৰত আহিব পাৰা আমাক কণ্টেক্ট কৰি কিনে চাবা হাতী কিমান লাগে নিশ্চয় ধুনীয়া হাতী আছে পোৱালি আছে তিনিটামান মেলা আছে আৰু নিউজত প্ৰায় দেখাই পাইছে কিজানি আপোনালোকে যদি চাবা খোজে ইচ্ছা যায় আপোনালোকে আহক আমাৰ বকো হাঁহিম বুলি কয় এই মাজত আপোনালোকে হাতীবিলাক দেখা পাব বহুত আছে বহুত মানে বহুতে মোটামুটি 40-50 মানে জনসংখ্যাটো সেই মানুহবোৰ হাতীৰ গতিকে আমি শ্বুটিং কৰি আছোঁ শ্বুটিং শেষ হৈ যোৱাৰ পিছত আমি হাতী চাব যাম বঢ়িয়া আৰু চাবা ৰাস্তাবিলাকো ভাল পৰিৱেশটো ধুনীয়া আপোনালোকে চাই লওক আমাৰ গাঁওখনৰ ওচৰতে গাঙে আমাৰ এইখন সিজুবাৰী বুলি কয় আপোনালোকে চাওক ধুনীয়া ডাঙৰ ডাঙৰ শাল গছ আছে বৰগছ আছে এইফালে পথাৰ আছে আপোনালোকে চাই থাকিব পাৰে এইটো আমাৰ লাগামাৰ পূজাটো আপোনালোকক কৈছোঁ আমাৰ এইটো এই চাইডে আমাৰ আছে আমাৰ ডাঙৰ এটা পুখুৰী বচনকাৰ আমাৰ টিকলা মহাজনৰ পুখুৰী ডাঙৰ পুখুৰী আৰু তিমি মাছো দিছে নেকি তাতে নাজানো নুমিলে খাব ভাই নুনুমক বিৰাট ভয় লাগে তামোল চামোল আছে দিছোন দে তো ভাই আমি শ্বুটিং কৰিছোঁ আপোনালোকে চাই থাকক NB এণ্টাৰটেইনমেণ্ট আৰু NB ফেমিলি আপোনালোকে চাই থাকক আৰু যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ডাঙৰ ধাপা কৰি কোবাই দিবি ডাইৰেক্ট ফুলি যাব ছাবস্ক্ৰাইব হ'ল আপোনালোকৰ লাইক কমেণ্ট সেইবিলাকতো আছে আপোনালোকে চাই থাকিব মাৰি থাকক বৰ্তমান আমি শ্বুটিং কৰিছোঁ দেই ভাই তো এতিয়া অলপ ঘৰৰ ভিতৰত চল আছে তো চবখিনি ল'ম এতিয়া আমি আমাৰ বহুতৰ ঘৰতে আছোঁ এতিয়া মানে ঘৰতে বোলে ধৰি লৈছোন দে ইফালে লৈ আছোঁ এইফালে এটা আমাৰ বৌ আছে এইফালে এটা বাবুচনা টোপনি মাৰি আছে এতিয়া আৰু ভতিজা চলি হৈ গৈছে তো ইমান হাল্লা নকৰোঁ হাৰিবালচোন বাবু তো গাইজ কমপ্লিটলি আজি শ্বুটিং শেষ হৈ গ'ল তো এতিয়া আমাৰ মানে জাগাত যাম মানে ঘৰে ঘৰে হ'ম প্ৰথমতে আমাৰ ছাৰ ঘৰত যাম কাপোৰৰ ফুটাটাও মুচি গ'ল আমাৰ টিকলুৰ আজি শ্বুটিং কৰিলো টিকলু তোৰ সদায় দাউৰা খোৱাই মাৰি খাই কাম বাম্বুৰ মানুহে ঠিক মাৰিলাম মানুহটো ঠিক মানে কি অলপ পকেটত মাৰিছিলো 10 টকা মান বালিচৰ তলত পেলিছিলো কেৰে আছে নেকি বাম্বুৰে উপায় নাই পইচা পাতি লাগে অলপ 10 টকা হ'লেও জানাতে আজিকালি খৰচ লাগে লাগে 10 টকা হ'লেও লাগে থাকিলে ভাল লাগে পকেটটা গৰম লাগি থাকে নহয় না পকেটটা অলপ গৰম লাগে কিন্তু নহ'লে অলপ বেয়া লাগে পকেট খালি হৈ থাকে খাওয়া মানুষ আর মাঝে এইটো আমাৰ হেৰি বাম্বুৰে আছে বেছি বাম্বুৰে হাৰাই গৈছে মানুহ পুতাকৰ প্ৰতি মৰম নাই আৰু পুতাকৰ মানে তিৰিটো নাই না মাইকি নাই মৰম নালগা বিছানা তা কিবা ধুচি গৈছিল আজিকালি পুৰা বয়স হ'ল সেইকাৰণে চুলিবিলাক পুকপায় আৰু কাৰণটা কি কাৰণটা কি মৰম দি নকৰা হেৰিটো বেটাটো তাৰমানে তিৰিটো থাকিলে মৰম লাগিল হুই তিৰিটোই নাই তাৰমানে তিৰিটো থাকিলে অলপমান মোকো কাম কৰি দিল হুই আৰু পইচা পাতি ওলাই দিলো হাজিৰা কৰি তিৰিটোও নাই
সেইখিনি মৰম নালাগে কুবাং সেইখিনি ভাই মোৰ ইয়াত ঠিক আছে এংগা শিক্ষা দিব লাগিব তাক আমাৰ কমপ্লিট আজি শ্বুটিং হৈ গ'ল তো এতিয়া আমি বাইক চাইক লৈ যাম আমাৰ ঘৰত নাকি নিশ্চয় তোৰ হাতত যাবি না আমি তাতে যাম দে ঠিক আছে নহ'লে